নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ গগৈয়ে আপোনাক D.G Life MOTIVATIOনলৈ স্বাগতম জনাইছোঁ। আজি আমি জীৱনৰ অমৃতবাণী কেইটামান শুনি লওঁ আহক। সদায় ভগৱানক প্ৰাৰ্থনা কৰিবা, মনৰ চঞ্চলতা দূৰ হ'ব। সকলো অৱস্থাতে মনক সন্তুষ্ট ৰাখিবা, শৰীৰ সুস্থ থাকিব। ক্ৰোধ নকৰিবা, নিজৰ অনিষ্ট হ'ব। অহংকাৰ নকৰিবা, নিজৰ ধ্বংস মাতি অনা হ'ব। অসৎ সংগলৈ নাযাবা, চৰিত্ৰ কলুষিত হ'ব। নম্ৰভাৱী হ'বা, সত্যৰ সন্ধান পাবা। সত্যৰ আশ্ৰয় লোৱা, মনত শান্তি পাবা। কাৰো প্ৰাণক কষ্ট নিদিবা, ভগৱান ৰুষ্ট হ'ব। কথা বেছিকৈ নকবা, কথাৰ মূল্য নাথাকিব। মিছা কথা নকবা, অবিশ্বাসৰ পাত্ৰ হ'বা। কাকো সন্দেহ নকৰিবা, অশান্তি পাবা। সন্মান নিবিচাৰিবা, অসন্মানিত অনুভৱ কৰিবা। ভোমোৰাৰ দৰে নিতৌ নিজৰ কৰ্ম কৰি যোৱা। মাখিৰ দৰে অপৰিষ্কাৰ ঠাইলৈ নাযাবা। বিন্দু নষ্ট নকৰিবা, দেহ মন দুৰ্বল হ'ব। কৃতিত্বভিমানী হৈ কাম নকৰিবা, জীৱন বিফল হ'ব। আত্মগৌৰৱ নকৰিবা, আত্মবিশ্বাস হেৰাই যাব। কাকো ফাঁকি নিদিবা, নিজেই ফাঁকত পৰিবা। শেষত কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা। পিতৃ মাতৃ শাস্ত্ৰ আৰু ডাঙৰক সন্মান কৰা লোকে জন্ম জন্মান্ধলৈকে চিৰ আদৰণীয় হৈ ৰয়। শুনি থাকক D.G Life Motivation, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।